ঝাওবাৰীত উলহ মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুৰ উদযাপন। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। 2টা বছৰৰ বিৰতিৰ পিছত এইবাৰ মুকলি মনেৰে ওলাই আহিছে বিহু বলিয়া ৰাইজ। অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ পিছ পৰি থকা নাই মাণিকপুৰৰ ৰাইজ। মাণিকপুৰৰ ঝাওবাৰী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি বিহুৰ লগতে বিভিন্ন খেল-ধেমালি। 34 সংখ্যক ঝাওবাৰী ৰঙালী বিহুৰ আয়োজক সমিতিয়ে দুদিনীয়াকৈ বহাগ বিহুৰ উদযাপন কৰে। প্ৰথম দিনা বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত হয়। দ্বিতীয় দিনা অসমৰ বিভিন্ন ঠাইৰ 8টাকৈ বিহুৱা দলে পৰিৱেশন কৰিলে বিহু নৃত্য। মুঠৰ ওপৰত ঢোল পেঁপাৰ তালে তালে ৰঙালী বিহুৰ আনন্দত ঝাওবাৰীৰ ৰাজহুৱা খেলপথাৰত আত্মহাৰা হৈছে বিহু বলিয়া ৰাইজ। আছে ভৰি নাযাবা দে পাহৰি।